গান গাওক বাল খালে বুলিব সংসাৰে ৰাখিব দূৰলৈ দিলে মোক গহনা চব লাগিব ধুনীয়া হৈছে ধুনীয়া হৈছে নাচ কৰিছে ককা টিভিটো দি আছ তই এটা গালে নহ'লে ৰাইজে কি চাব চব মানুহে চাই আছে আপোনাৰ মানে চাই আছে ৰাইজে এটা গান গান এটা গাবি মুখৰ নাই কালে আছে বাচাই জন লুটলে বলে তোমাক লৈ যাব ৰাজি নন্দ নন্দ ঘৰে পূৰ্ণ কৃষ্ণ ধৰে নিচে নিমেলিলে বিদ্যেশ্বৰ গোবিন্দে মংগলগা শশীহে নন্দ ঘৰে পূৰ্ণ কৃষ্ণ ধুনীয়া হৈছে বে ইমান ধুনীয়া গান গাইছে তামোল পাণটো আগত দে আকৌ সেইটো দি ফুৰাই বনৰ কাম ভগৱৰ সংসাৰা নাম আমাৰ সাগৰ নাম গুৰুৰ ভকতক কৰিছে যিয়ে উদ্দেশ্য কৰি হাঁহ ধৰিলে হাঁহ লৈছে হাঁহ সম্পূৰ্ণ ফৰভাগে কৰি অভয় চৰণৰ ঠাই দি অভয় চৰণৰ ঠাই দিয়ক মোৰ অভয় হৈছে ৰাম ৰাম এইটো কৰি কৈছা আপোনাকে দিছোঁ আকৌ কলনীয় নহয় খাব লোৱা খাওঁ বুজি যায় এইবিলাক পিন্ধক পিন্ধি লওক তাই এখন পিন্ধি লওক বহাই যাবা বিহু মাৰিব যাব নেকি মাৰিবলে এইবিলাক পাগলা চিয়াগে আপুনি গাওকচোন মোক লেচিয়ানে হাতী পিঠে দুটিৰ হাতী পিঠে লৈ ফুৰিছে বিহু মাৰিবলৈ তই আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰত মই বিয়া গাই আহিছোঁ লেচিয়ানে দুটিৰ হাতী লৈ জালিয়া বাচিলে মানুহজনী বৰ জালিয়া মোৰ ঘৰত সোমোৱালেহি জালিয়া মোৰ ঘৰতে ভাত পানী খালোঁ খাই নমীয়া ক'লে ঐ ল'ৰাই তই এতিয়া ঘৰ যাওঁতে যাব যাওঁ ঘৰ যাওঁতে মোৰ মই লৈ যাওঁ গান এটা গাওকচোন কি গান গাম মই এবাৰে স্কুলে ওলা নহয় আগৰ গান গাব আগৰ গান মই আগতে আপুনি কৈছিলে নহয় বহুত ঢুলীয়া আছিলো বুলি গাওকচোন বিহু মাৰা মানুহে গাওক এতিয়া বিহুহে লাগে গান গাওক বিহু মাৰা মানুহে বাল খালে বুলিব সংসাৰে ৰাখিব দূৰলৈ দিলে মোক গহনা চব লাগিব ধুনীয়া হৈছে ধুনীয়া হৈছে বক নচুৱাইছিলে নাই আগতে বক নচুৱাইছিলে নাই মই ঢেৰ ছোৱালী নচোৱা মই
ৰাতি বিহু মাৰা নহয় গা গা গৈ ৰাতি বিহু খেলা লাগিলে মই আগৰ বিহু কণ কণী কণ কণী আহিলে পাপা খেলা লাগি আহিলে পাপা মই নামত ৰাতি বিহু মাৰিছোঁ টকা বিহু ককা বৌক কেনেকৈ লগ পালে আপুনি বৌক কেনেকৈ লগ পালে অঁ মই মোবাইলতে লগ পালোঁ আৰু মই সিহঁতৰ ঘৰত 4 বছৰ দিন গুণা মই ৰখিছোঁ অঁ 4 বছৰ দিন ৰখিলে অঁ অঁ তাৰপিছত আপোনাৰ শ'ল মাৰি হেৰিয়ে শ'ল ল'ৰালে দিবলৈ পতাকে দিছিলে অঁ তাৰপিছত আপুনি পলুৱাই লৈ আহিলে তাৰপিছত মই গুচি আহিলোঁ আপোনালোক গুচি আহিলে তেতিয়া দিনতে পলুৱাই আনিছে আপুনি কম নহ'ব দেই হেৰি নহয় মাজুলীৰ পৰা এজনী লাগি আহিছিলে অঁ আৰু বোলো বোপাই মোক জন্ম কৰিলে যে আপোনাৰ ছোৱালী আকৌ গৈ মোৰ লগত আহিছে তই ঘূৰি যা হ'ব 11 পৰা ঘূৰি গ'ল আপোনাৰ লগত আৰু এজনী আহিছিলে তেতিয়া মাক অনা আগত নে পাছত এজনী লগত লাগি আহিছিলে মাক অনা আগত নে পাছত বৌ কি কৰিলে তাৰপিছত মই বুঢ়া মহাবীৰ